তো হেল্ল' গাইজ, আজি মই আহিছোঁ এয়া পাপনদাৰ প্ৰগ্ৰেম চাবলৈ। আজি মানে নয়া বজাৰত পাপনদাৰ প্ৰগ্ৰেম আছিলে আৰু বোলো মই ভাবিলোঁ মই যাম, যিহেতু আপোনালোককো লৈ যাওঁ। আৰু এয়া চাওক কিমান বোকা হৈ আছে, বৰষুণ দি একেবাৰে বতৰটো বেয়া বাবে পূৰা ইয়াত বোকা হৈ আছে। আৰু গাইজ এতিয়া এয়া বেলেগ কিবা প্ৰগ্ৰেম চলি আছে আৰু কাইলৈ আমাৰ তালৈ আহিব জুবিন দা। আৰু জুবিন দাৰ প্ৰগ্ৰেম মানে মই জুবিন দাৰ গান শুনি বহুত বেছি ভাল পাওঁ আৰু আপোনালোকক লৈ যাম কাইলৈ জুবিন দাৰ তাত। মই প্ৰগ্ৰেমলৈ যাম যিহেতু। আৰু গাইজ এতিয়া নিজৰ পাপন দা গীতখিনি কৰি ষ্টেজত যাম। উঠিলেহি। আপোনালোকৰ কাৰণে এটা গীত গাব লৈছোঁ। আৰু গাইজ এতিয়া আমি দাদাজনৰ নৃত্য চাই বিহুৰ প্ৰগ্ৰেমৰ পৰা বিদায় মাগিলোঁ। আৰু কাইলৈ ভিডিঅ'ত আপোনালোকক লগ পাম। জয় আই অসম।